শুভ সন্ধিয়া মোৰ মৰমৰ ভাইটি ভণ্টিসকল। আজি মই তোমালোকৰ সন্মুখত কলিতা জনগোষ্ঠীৰ বিষয়ে এটি চমু পৰিচয় দাঙি ধৰিবলৈ চেষ্টা কৰিম। তোমালোকে চাবা আৰু ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। কলিতা জনগোষ্ঠী বৰ্তমান অসম ৰাজ্যৰ সংখ্যাগতভাৱে বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠী হৈছে কলিতা জনগোষ্ঠী। পশ্চিম দিশৰ হিমালয়ৰ পাদদেশৰ সমতল অঞ্চলৰে কলিতা জনগোষ্ঠীৰ পূৰ্বপুৰুষ আলপাইনসকল বিভিন্ন কাৰণত প্ৰব্ৰজন কৰি আহি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত প্ৰৱেশ কৰে। কলিতা জনগোষ্ঠী ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতল অঞ্চলৰ প্ৰথম অধিবাসী। আজিৰ পৰা প্ৰায় শব্দটো ৰৈ গ'ল ৭,০০০ বছৰ পূৰ্বে খ্ৰীষ্টপূৰ্ব ৫,০০০ৰ পৰা খ্ৰীষ্টপূৰ্ব ৪,৫০০ৰ ভিতৰত কলিতা পূৰ্বপুৰুষসকলৰ প্ৰথমটো দল ব্ৰহ্মপুত্ৰ উপত্যকাত ভৰি দিয়েহি বুলি অনুমান কৰিব পাৰি। বৰ্তমান কলিতাসকলৰ প্ৰায় ২০টামান ভাগ উপভাগ বা সম্প্ৰদায় আছে। ইয়াৰে বেছি সংখ্যকেই ভাৰতীয় সাংবিধানিকভাৱে সাধাৰণ শ্ৰেণীভুক্ত। ব্ৰেকেটত লিখিবা বৰ কলিতা, সৰু কলিতা, হালৈ, কেওট, খাউট আদি। কেইটামান ভাগ অন্যান্য পিছপৰা শ্ৰেণীভুক্ত। ব্ৰেকেটত খালৈ, নাপিত, নট, মালী, কুমাৰ, কমাৰ, কহাৰ আদি। আকৌ অইন কেইটামান অনুসূচিত জাতিভুক্ত। ব্ৰেকেটত ধোবী, হীৰা, জালৈ আদি। কলিতাসকলে প্ৰায় ৯২টা বিভিন্ন উপাধি ব্যৱহাৰ কৰি আহিছে। উদাহৰণস্বৰূপে কলিতা, বৰ্মন, কাকতি, বৰুৱা, বৰা, চৌধুৰী, চৌধাৰী, তালুকদাৰ, হালৈ, খাটনিয়াৰ, দত্ত, সেনাপতি, হীৰা, বেজবৰুৱা, বৈশ্য, খাউট, বৰবৰুৱা, ঠাকুৰীয়া, ফুকন, মজুমদাৰ, পাঠক, চহৰীয়া, খাউণ্ড আদি। বৰ্তমান অসমীয়া বুলি পৰিচিত ভাষাটি মূলতঃ কলিতাসকলৰ জনগোষ্ঠীয় ভাষা। কলিতাসকলে পৰম্পৰাগতভাৱে কপাহ, এৰী পলু, পাট পলু আৰু মুগা পলুৰ আঁহৰ পৰা তৈৰী সূতাৰে প্ৰস্তুত কপাহী, এৰী, পাট আৰু মুগা কাপোৰ ব্যৱহাৰ কৰে। ইয়াৰে প্ৰথম দুবিধেৰে নিত্য ব্যৱহৃত কাপোৰ আৰু পিছৰ দুবিধ আনুষ্ঠানিক পোছাক প্ৰস্তুত কৰাত ব্যৱহাৰ হয়। মেখেলা চাদৰ কলিতা মহিলাৰ জাতীয় সাজ। লগতে আগুৰণ, তেলচ, ৰিহা আদি পৰিধান কৰে। পুৰুষসকলে গামোচা, চুৰিয়া, চোলা পৰিধান কৰে। ৰঙা পাৰিৰ ফুলাম গামোচাৰে ডাঙৰক সন্মান আৰু সৰুক মৰম যাচে। সোণ, ৰূপ আৰু পিতলৰে তৈৰী বিভিন্ন অলংকাৰ কলিতা মহিলাসকলে ব্যৱহাৰ কৰে। মহিলাসকলে কপাল ওকা কৰি নাৰাখে আৰু কপালত ফোঁট লয়। বিয়াৰ পিছত মহিলাসকলে কপালত সেন্দুৰৰ ফোঁট লয়। কলিতাসকলে বিয়া বাৰু আদি নতুন সম্পৰ্ক স্বগোষ্ঠীৰ ভিতৰতে হোৱাটোত অগ্ৰাধিকাৰ দিয়ে। যদিও কলিতা সমাজত ওচৰ ৰক্ত সম্পৰ্কিত পুৰুষ-নাৰীৰ মাজত বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ। সম্বন্ধীয় ভাই-ভনী, মামা-ভাগিনী, খুৰা-ভতিজী আদি ৰক্ত সম্পৰ্কিতৰ মাজত বিবাহ বাৰণ কৰা হয়। চাউল সিজাই প্ৰস্তুত কৰা ভাত কলিতাসকলৰ মূল আহাৰ। ভাতৰ সৈতে বিভিন্ন শাক-পাচলি আদিৰে প্ৰস্তুত কৰা ব্যঞ্জন থাকে। কিছুমান পৰম্পৰাগত কলিতা জনগোষ্ঠীয় খাদ্য বা ব্যঞ্জন এনেধৰণৰ: আলু পোৰা, আলু পিটিকা, বেঙেনা পিটিকা, কঁঠালগুটি পোৰা, মাছ পোৰা, ঔটেঙাৰে মাছ ৰন্ধা, পচলা, কচু সিজোৱা, কোমোৰাৰে ৰন্ধা হাঁহৰ মাংস আদি। আলহী অতিথিক বিভিন্ন লাড়ু ব্ৰেকেটত তিলৰ লাড়ু, নাৰিকলৰ লাড়ু আদি। পিঠা ব্ৰেকেটত তিল পিঠা, ঘিলা পিঠা, চুঙা পিঠা, কলপিঠা, খোলা চাপৰি পিঠা আদিৰে আপ্যায়ন কৰা হয়। আহাৰ গ্ৰহণৰ পিছত তামোল পাণ মুখত লোৱা কলিতাসকলৰ নিয়ম। কলিতা জনগোষ্ঠীৰ লোকে পালন কৰা উৎসৱসমূহ হ'ল বহাগ বিহু, মাঘ বিহু, কাতি বিহু, বাহ পূজা, ভঠেলি, মহোহো বা মহ খেদা, ভুই ৰোৱা উৎসৱ, ধানৰ আগ অনা উৎসৱ, ন খোৱা, পুষ্পিতা, বিয়া, ওজাপালি, নাগাৰা নাম আদি।
অসমীয়া নামৰ সাংস্কৃতিক ধাৰণাটোৰ সৃষ্টিত কলিতা জনগোষ্ঠীৰ ইমানেই বেছি অৱদান আছে যে অসমীয়া লোকসংস্কৃতিৰ সতে কলিতা লোকসংস্কৃতিৰ যেন অভিন্ন ৰূপত একাকাৰ হৈ আছে। সেইবাবে অসমৰ সভ্যতা মূলতঃ কলিতা সভ্যতা বুলি কোৱা হৈছে। কলিতাসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তি হ'ল কুমাৰ ভাস্কৰ বৰ্মা, আনন্দৰাম বৰুৱা, শ্বহীদ মণিৰাম দেৱান, ডক্টৰ বাণীকান্ত কাকতি আদি। মোৰ মৰমৰ ভাইটি ভণ্টিসকল, তোমালোকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। আকৌ এবাৰ শুভ সন্ধিয়া।